জালে ফোন এটা কৰিম আৰু ঐ দাদা দাদা ফোনটো ধৰা না হেল্ল' এই প্ৰজেক্টৰ কাম যে কৰিব দিছিলে কৰিছ হা নাই কৰা দিব ৰ ছাৰে তই বজাব কি অঁ মই কৰিছোঁ এই মই এক্সট্ৰা প্ৰজেক্ট কৰিছোঁ ছাৰে নম্বৰ দিবলৈ বাধ্য হ'ব চাবি তই মই কৈছোঁ তোক হা এই মাথা লগাইছোঁ দেই ভাই মাথা লগাইছোঁ এক্সট্ৰা প্ৰজেক্ট বনাইছোঁ নহয় ছাৰে দিবলৈ বাধ্য হ'ব চাবি তোৰ নম্বৰ গ'ল আৰু বাদ দে অঁ গ'ল অঁ ঠিক আছে বাৰু যাম দে ঠিক আছে ময়ো দেৰি সময়টো বা কিমান হ'ল মোবাইলটো এইটোতে আছিলে দেখোন চি কটা 5টা বাজিলে দেখোন বহীখিনিকে চাই ৰ চশমাযোৰ আহিছোঁ তুমিয়ে মোৰ জীৱন সাৰথি আমাৰ গৰু গাধ চবে কি বা লিখিছে ঠিক নাই নহয় এই চব গৰু গাধ চবৰ ওপৰত ভৰসাই কৰিব নোৱাৰে প্ৰথম শব্দটোৱেই ভুল সুন্দৰ এয়াহে আমাৰ গৌৰৱ মানচিত্ৰ এবাৰ এখন চাওঁ কলৰ বহি দেচোন বেটা তই কি লিখিছ চাওঁ সুন্দৰ এইকেইটা শুদ্ধই লিখিছ বাবা পঢ়া-শুনাত মন বহিছে মানে ন ঠিকে আছে এই কৰিলে নহয় ভুল এইবিলাক কি যে দুটা যদি শুদ্ধ কৰে দুটা ভুল কৰিব কি হ'ব নহয় এইবিলাক কিমান কম আৰু ইহঁতক মই কিমান বুজাম সিহঁতি নুবুজে কিছু ধুনীয়া নম্বৰ পাইছে দেই এইটো ভুল হ'ল কিন্তু দেই বেটা আলুগুটি 10 এইবোৰ আকৌ কি লিখিছে যে ছাৰ মোৰ এক্সামত লিখা উত্তৰখিনি ভুল হৈছে যদি ক্ষমা কৰি দিব নম্বৰ ভালকৈ দিব ভুল নধৰিব তাৰ বাবে তলতে থকা 10 টকাটো আপোনালৈ দিব নম্বৰ বেছি দিব ধন্যবাদ চালা কুকুৰৰ পিতেক সি মোক 10 টকা ঘোচ দিবলৈ আহে পৰীক্ষাত নম্বৰ বেছিকৈ দিবলৈ এক নম্বৰেই নিদিওঁ 0 ফেইল সেই ঘোচ দিয়ে আমাক বেটা সেই ঘোচ দিয়ে তাত কাৰো বহিয়ে নাচায় এইবিলাক ঘোচ দিব